মিঠা মিঠাকৈ মিছা কথা কৈ কাৰোবাক অলপ সময়ৰ বাবে আনন্দ দিয়াতকৈ সঁচা কথা কৈ দুখ দিয়াই বহুত ভাল। যাক আমি আমাৰ নিজতকৈও বেছি ভাল পাব ধৰোঁ, তেওঁ খুব ভালকৈ বুজাব পাৰে। আচলতে নিজতকৈ বেছি কাৰোবাক ভাল পোৱা মানসিক নিৰ্যাতনৰ বাদে বেলেগ একো নহয়। বিষাক্ত সৰ্প এডাল ডিঙিত মেৰিয়াই লোৱাৰ কল্পনা কৰিলেই গাটো জিকাৰ খাই উঠে। আৰু আমি মুখা পিন্ধা বিষাক্ত মানুহক নিজৰ ভাবি বিশ্বাস কৰি লগত ৰাখোঁ, যাৰ বাবে হৃদয়ত বিষ লাগে আৰু এই বিষে পল প্ৰতিপল অশান্তিৰ ক্ৰিয়া কৰে। নিজৰ স্বাৰ্থত কিঞ্চিত আঘাত লাগিলেই যিজনে আপোনাক পাহৰি যায়, আপোনাৰ পৰা দূৰত আঁতৰি যায়, তেওঁ কেতিয়াও আপোনাক সঁচা মনৰ পৰা ভাল পোৱা নাছিল। তেওঁ কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে আপোনাক ব্যৱহাৰ কৰি গৈছিল। এয়াই বাস্তৱ। ভাল মানুহে ধোকা খায়, সৎ মানুহে কষ্ট পায়, সহজ সৰল মানুহে আঘাত পায়, স্বাৰ্থপৰ মানুহে আনন্দৰে আজীৱন কটায়। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বয়ে।